নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰাজখোৱা ইউটিউব চেনেল। বন্ধুসকল, আজি ইনষ্টাগ্ৰামটো বোলো এনেই অকণমান চাওঁ বুলি চাই থাকিলোঁ, কিন্তু ইনষ্টাগ্ৰামত কিছুমানৰ মক্কেলামি আৰু হিজিৰামি দেখি মোৰ একেবাৰে ভাল নালাগিল। গতিকে তাৰ পৰাই এটা ভিডিঅ' ধৰি লৈ গুচি আহিলোঁ আৰু ধৰি লৈ আহি পেলাই ভাবিলোঁ ইয়াকে আজি ফালি দিওঁ নে কি কোৱা বন্ধুসকল? আৰু কোনটো ভিডিঅ' আজি মই ফালিবলৈ গৈ আছোঁ আৰু কাক ফালিবলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো এবাৰ চাই লওক। হয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই গম পালে যে মই আজি ফালিবলৈ গৈ আছোঁ আমাৰ মৰমৰ সকলোৰে চেক্সি মাল চানা। বন্ধুসকল, আমাৰ চানা মানে আমাৰ চেক্সি মালটোৱে বহুত দিন আগলৈকে হিলাই আছিলে টিকা। তাকেতো বহুত দিন তাইৰ ভাগত টিকা হিলোৱা নেদেখি মই ভাবিলোঁ যে তাইক একাউণ্টটোতে গৈ পেলাই চাওঁগৈ তাই আৰু আকৌ নতুনকৈ হিলাইছে নেকি টিকা। আৰু মই ভাবিছিলোঁ যে তাই আজিকালি প্ৰায় 10ত গৈছিলে নেকি টিকা হিলাবলৈ, কিন্তু 10ত যোৱা নেদেখিলোঁ। 10খন ঘূৰিলোঁ, কিন্তু 10ত মই চানাক দেখা নাপালোঁ। মানে মই ভাবিলোঁ বহুদিন কোনোবাই টিকা হিলাইছে নেকি, তাকে চাওঁ বুলি মই ট্ৰেইন এখনত উঠি দিলোঁ। আৰু ট্ৰেইনখনত উঠি পেলাই দেখিলোঁ যে কোনো দেখোন টিকা হিলোৱা দেখা নাপালোঁ। আৰু তাতে মই ভাবিলোঁ টিকাটোতো আমাৰতো চানায়ো হিলায়। সেইটো কাৰণে ইনষ্টাগ্ৰামটোত গৈ পেলাই চালোঁগৈ, কিন্তু দেখিলোঁ দেখোন প্ৰথম ভিডিঅ'টো চানাই আজিকালি টিকা নিহিলায়। চানাই আজিকালি টিকা হিলোৱাটো বাদ দিছে। আৰু চানাই আজিকালি কি হিলায় জানেনে? নিজৰ পেটটো উলিয়াই দেখুৱাই হিলাই দিয়ে। পেটটো দেখুৱাই পেলাই চানাই আজিকালি বুজায়, চাচোন মোৰ পেটটো ইমান ধুনীয়া, ফুল কোমলীয়া, গোলাপ ফুলৰ দৰে। ভগৱান। কিন্তু চানা বেছিকৈ পেটটো নিহিলাবা, নহ'লে পিছত গণ্ডগোল হ'ব। আৰু আমাৰ লেখীয়া ডেকা ল'ৰাই দেখিলে পিছত গণ্ডগোল হ'ব দেই চানা। কৈ থলোঁ এতিয়া। অকল মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব। যদিহে মোৰ ভিডিঅ'টো চাই অকণমান হ'লেও জীৱনত আনন্দিত উপভোগ কৰিছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকক কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ এটা লাইক আৰু কমেণ্টে মোক ভিডিঅ' বনাই যোৱাত উৎসাহ যোগায়। গতিকে আজিলৈ বাই।